গাইজ কথাটো হ'ল কি আমি আছোঁ এতিয়া গুৱাহাটীত এতিয়া আমি এটা জেগাত খানা খাবলৈ আহিলোঁ চ' আহিলোঁ এই মানুহ এঘৰ আছে মানে মানুহ ঘৰত সোমালোহি তো আমাৰ ইয়াত দেখুৱাই দিলে এই জেগাটো ধুনীয়াকৈ আমাৰ প্লেচটো ৰখাইছে ইয়াত খানা খাব পাৰিম মেইন কথাটো হ'ল আমাৰ এতিয়া হাগিব লাগিছে মানে হাগিবলৈ জেগা নাই লেট্ৰিন নাই চ' আমি লৈ আহিছোঁ টিং আৰু যাম এতিয়া হাবিত হাগিম আজি তো গাইজ আমি আছোঁ সোণাপুৰৰ পাটকুছিত তো আমি ইয়াতে আজি খানাটো খাম মানে খানাটো খোৱাৰ এটা আমি শ্বিলং গৈ আছোঁ ইয়াৰ পৰা বাহিৰে শ্বিলং যাম ইয়াতে এটা খানা খাম খানাত আমি আছোঁ এতিয়া বান্ধৈ বাদেন আৰু দুজনমান বাহিৰ বজাৰ কৰিবলৈ গৈছে এইফালে আছে আমাৰ অজয় দা আমি ইয়াতে খানাটো খাম আজি তো এইফালে আমাৰ ভাত বনি আছে আৰু দুজন মানে মাংস মাছ এইবোৰ আনিবলৈ গৈ আছে তো আহিব এতিয়া এইফালে আমাৰ খানা বনি আছে চাব খানা বনি আছে এয়া আমাৰ সঞ্জয়ে খানা বনাইছে লগত আছে জৰুদা এই খানা বনি আছে আৰু জৰুদা মই চিনাকি কৰাই দিছোঁ জৰুদা আমাৰ গাঁৱৰ ল'ৰা হয় ইয়াতে থাকে তেওঁ আমাক অহাৰ কথা গম পায় তেওঁ লগ কৰিবলৈ আহিলে তো আৰু তেওঁ খানাটোৰ লগত অলপ আছে খানা বৈ খাই বৈ আমিও যাম শ্বিলং তেওঁ যাব ঘৰ তো এনেকৈ আমি চলি আছোঁ মাছ আৰু মাংস আহি আছে চাই থাকিব ভিডিঅ'টো শেষ হ'লে খানা পূৰা খানা ৰেডি হৈ আছে এইফালে চাব দেই চব ফুলকবি কাটি আছে নিষ্কেল ভাই কি কৰি আছা চবেই কাম লাগি আছে এইফালে আহি গৈছে বিলাহী মাংস আহি আছে আৰু লগত আছে মাছ দুইটা ৰেচিপি মজা ফালে দুটা বস্তু বনি আছে চক এইফালে মাছ বনি আছে বনাই আছে সঞ্জয় দা তাৰপিছত এইফালে আছে আমাৰ গাহৰি নিখিল কাই বনাই আছে দেই আৰু মাছ পুৰা চলি আছে মাছ উল্টা আমি মাংস নাখাওঁ মাছ আমি ডাইৰেক্ট খানাৰ জেগাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ জতুদাৰ ৰুমলৈ তেওঁলোকৰ ঘৰত আহিলোঁ গা পা ধুলোঁ সকলোৱে ৰেডি একদম ফ্ৰেছ হৈ ল'লোঁ গোটেই সোপা আছোঁ আমি গুচি যাম ডাইৰেক্ট শ্বিলং ইয়াৰ পৰা ডাইৰেক্ট শ্বিলং গুচি যাম তাতে আজি ৰাতিটো আমি থাকিম ৰাতিপুৱা বাকী নেক্সট ভিডিঅ' পাই যাব এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ যদি ভাল লাগিছে আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে ফ'ল' কৰিব আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি ল'ব বাই বাই